নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত তেখেতে সংকল্প লৈছে যে আগন্তুক দিনত আমাৰ ভাৰতবৰ্ষখনক পৃথিৱীৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত কৰিব। মই নাজানো যে সঁচাকৈ তেখেতে কোৱাৰ ধৰণে আমি বিশ্বৰ তৃতীয় বিশ্ব অৰ্থনীতিৰ শক্তিশালী দেশখন হ'বগৈ পাৰিম নে নোৱাৰিম সেয়া হয়তো সময়ে ক'ব। কিন্তু এটা কথা ঠিক যে গোটেই পৃথিৱীৰ দেশবিলাকৰ ভিতৰত আমি যে পঞ্চম অৰ্থনীতিৰ দেশ আজি হ'ব পাৰিছোঁ সেইটো কিন্তু আমাৰ কাৰণে কম গৌৰৱৰ কথা নহয়। চাওক, যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল সেই সময়ত গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান আছিল 15 নম্বৰ। 15 নম্বৰত আছিল। 15 নম্বৰৰ পৰা ওপৰলৈ আনি তেখেতে 11 নম্বৰ পোৱাইছিল। মনমোহন সিং চৰকাৰৰ দিনত আমাৰ স্থানটো সেই 11 নম্বৰত লৈ গৈছিল। আৰু তাৰপিছত যেতিয়া আকৌ এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 14 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে এই চৰকাৰখন গঠন হৈছিল তাৰপিছত লাহে লাহে তাৰ পৰা আহি আজি পঞ্চম পাইছে। এইটো আমাৰ কাৰণে ভাল লগা কথা। কিন্তু এই একেটা সময়তেই ভাৰতবৰ্ষখনত এতিয়া মই ক'বলৈ কোনো দ্বিধাবোধ নকৰিম। মোৰ এনেকুৱা লাগে এই একেটা সময়তেই পৃথিৱীৰ পঞ্চমখন হয় আমাক কাৰোবাক বেলেগ দৃষ্টিৰে চাই, মোৰ তেনেকুৱা এটা অনুভৱ হয়। মই কিয় কৈছোঁ, এইখন ভাৰতবৰ্ষত যিটো লক্ষ্যৰ উদ্দেশ্যত মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ দেশখনে স্বাধীনতা পাইছিল, এতিয়াও যেন প্ৰকৃত স্বাধীনতা ক'ৰবাত সুদূৰ পৰাহত হৈ আছে, মোৰ ব্যক্তিগতভাৱে তেনেকুৱা অনুভৱ। আমাৰ ইয়াত ঘঁহিবৰ কাৰণে 8 লাখ টকা খৰচ কৰিছে, 9 লাখ টকা খৰচ কৰিছে। কোনোবাই উৰাজাহাজত বিয়া পাতিছে। এইখন ভাৰতবৰ্ষত এতিয়া আমাৰ কেইজনমান মুষ্টিমেয় ধনিক শ্ৰেণীৰ হাতত আমাৰ গোটেই ভাৰতবৰ্ষৰ অৰ্ধেক সা সম্পত্তি তেওঁলোকৰ কব্জাত সোমাই গৈছে। কিন্তু সেই একেটা সময়তে এটপি বিশুদ্ধ খোৱা পানীৰ কাৰণে, এটা থাকিবলৈ ঘৰৰ কাৰণে, এসাঁজ ভাতৰ কাৰণে, এযোৰ ভাল কাপোৰৰ কাৰণে কিন্তু অগণন ভাৰতীয়ই দৈনিক হাহাকাৰ কৰি মৰিছে। এই একেটা সময় এই দুখন ভাৰতবৰ্ষ এতিয়াও কিন্তু আমাৰ মাজত আছে। মই ব্যক্তিগতভাৱে এই দুখন ভাৰতবৰ্ষৰ ছবিটো চাব নিবিচাৰোঁ আৰু মই আশাও নকৰোঁ যে এই ধাৰাটো অব্যাহত থাকক। যদি আমি সঁচাকৈ সেই স্বাধীনতাৰ প্ৰকৃত সোৱাদ ল'ব বিচাৰিছোঁ তেনেহ'লে ভাৰতবৰ্ষৰ অকল মহাৰাষ্ট্ৰৰ উন্নয়ন হ'লে নহ'ব, অকল নতুন দিল্লীৰ উন্নয়ন হ'লে নহ'ব। একেটা সময়তেই গুজৰাটৰ যি উন্নয়ন হৈছে সেই একেই উন্নয়ন হ'ব লাগিব আমাৰ এই অসমৰ। মুম্বাই যি উন্নতি হৈছে, চেন্নাই যি উন্নতি হৈছে, বাংগালুৰুৰ যি উন্নতি হৈছে, সেই একেই উন্নয়ন হ'ব লাগিব আমাৰ গুৱাহাটীৰো। কিন্তু সেই সম উন্নয়ন এতিয়াও হোৱা নাই, সম বিকাশ এতিয়াও হোৱা নাই। সবকা সাথ সবকা বিকাশ এতিয়াও মাত্ৰ ক'ৰবাত শ্লোগানত ৰৈ আছে। এতিয়াও সঁচা অৰ্থত বাস্তৱ ক্ষেত্ৰত যিধৰণে কাৰ্যকৰী হ'ব লাগিছিল এতিয়াও কিন্তু হোৱা নাই। তাৰ পিছত আমি কিন্তু আশা এৰি দিলে নহ'ব। আমি সেই আশালৈ জীয়াই থাকিব লাগিব আৰু আমি আগবাঢ়িব লাগিব। যেনেকৈ ভাৰতবৰ্ষ পাঞ্জাবী, কোনোবা মাৰাঠী, কোনোবা অসমীয়া, কোনোবা তামিল, কোনোবা তেলেগু, এনেকৈ সকলো মিলি ভাৰতীয় জাতিটো হৈছে, ভাৰতবৰ্ষখন সৃষ্টি হৈছে। ভাৰতীয় বুলি নিৰ্দিষ্টকৈ আপুনি কাকো দেখুৱাই দিব নোৱাৰে। সেইসকল ভাৰতীয়টো আপোনালোকৰ এই চেচাপানী অঞ্চলতো এতিয়া সেইখিনিয়ে আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ আপোনালোকে আজি ইয়াত স্বাধীনতা দিৱসটো উদযাপন কৰিছে। ইয়াত সকলো সমান হৈ আছে। ইয়াত কোনো উচ্চ নিচ নাই, ইয়াত কোনো জাত পাতৰ বিচাৰ হোৱা নাই, ইয়াত কোনো ধৰ্মৰ বিচাৰ হোৱা নাই। মই সেই চিন্তাৰেই নিজক লৈ যাব বিচৰা এজন মানুহ। মই আপোনালোকক খোলাকৈ কথা কৈছোঁ, ইয়াত কোনো আৰবেৰ কৰা নাই। মই ব্যক্তিগতভাৱে সেই শ্ৰেণীটোৰ দুৰ্গৰ বিৰোধী। মই বিভিন্ন সভা সমিতিত এই কথাটো কৈ আহিছোঁ আৰু আপোনালোকৰ ইয়াতে এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতো মই সেই কথাটোৱেই ক'ম। কিয়
উদ্যোক্তাসকলৰ মূল লক্ষ্য যিহেতু উঠি অহা প্ৰজন্মটো, এই উঠি অহা প্ৰজন্মটোক মানুহ কৰা, উঠি অহা প্ৰজন্মটোক দেশাত্মবোধ শিকোৱা, উঠি অহা প্ৰজন্মটোক জাতি প্ৰেম শিকোৱাটো মূল লক্ষ্য যিহেতু এই স্বাধীনতা দিৱসৰ। আৰু সেইকাৰণে মই উদ্যোক্তাসকলৰ সেই সঁহাৰিৰ প্ৰতি সন্মান জনাই মোৰ এই কথাটো ক'ব বিচাৰিছোঁ। সেইটো হ'ল যে আমাৰ দেশখনত এতিয়া একাংশ ভাৰতীয় হৈ জীয়াই থকাতকৈ জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, আৰু কাৰোবাকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি। একেটা সময়তে কোনোবা জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ, আৰু আনকো জীয়াই ৰাখিব বিচাৰিছে ইছলাম কৰি। মই সেই দুয়োটা শ্ৰেণীৰ দুৰ্ঘোৰ বিৰোধী। মই হিন্দু হৈও জীয়াই থাকিব নিবিচাৰোঁ, মই মুছলমান হৈও জীয়াই থাকিব নিবিচাৰোঁ। মই নিজেও তেনেকৈ জীয়াই থাকিব নিবিচাৰোঁ, মই আৰু আনকো তেনেকৈ জীয়াই ৰখাৰ মই পোষকতা নকৰোঁ। আৰু আপোনালোককো কৈছোঁ, আপোনালোক হিন্দু হৈ জীয়াই থাকিব নালাগে, আপোনালোক মুছলমান হৈ জীয়াই থাকিব নালাগে, আপোনালোক মানুহ হৈ জীয়াই থাকক। মানুহ। আমি নতুন প্ৰজন্মক সেইটোৱে শিকাব লাগিব। এওঁলোক কোনো হিন্দু নহয়, এওঁলোক কোনো মুছলমান নহয়, এওঁলোক কোনো খ্ৰীষ্টান নহয়, এওঁলোক মানুহ। এওঁলোকক আমি শিকাব লাগিব মানৱতা। আমাক ধৰ্ম লাগে। কোনোবা জন্মগতভাৱে হিন্দু, কোনোবা জন্মগতভাৱে ইছলাম, কোনোবা জন্মগতভাৱে খ্ৰীষ্টান, কোনোবা বৌদ্ধিষ্ট। ধৰ্মটো কিয় লাগে আমাক? আত্মাৰ শুদ্ধিৰ কাৰণে লাগে, শান্তিৰ কাৰণে লাগে, প্ৰশান্তিৰ কাৰণে লাগে। তাৰ বাহিৰে আমাক ধৰ্ম কিয় লাগে? মানুহ হৈ থাকিবৰ কাৰণে ধৰ্ম লাগে। কিন্তু আমাৰ ইয়াত এতিয়া কি হৈছে? আমাৰ ইয়াত ৰাজনীতি কৰিবৰ কাৰণে এতিয়া ধৰ্মক আশ্ৰয় কৰি লৈছে, আৰু কোনোবাই নিজৰ গাড়ী সুৰক্ষিত কৰিবৰ কাৰণে ধৰ্মক ব্যৱহাৰ কৰিছে। মই সেই শ্ৰেণীটোৰ দুৰ্ঘোৰ বিৰোধী। হ'ব নালাগে। ক্ষমতাৰ খকত ধৰ্মীয় উন্মাদনা বিয়পাই আমি মানুহৰ মাজত বিভাজনৰ বীজ সিঁচি আমি ৰাজনীতি কৰাটো অন্যায়। মই আপোনালোকক আজিৰ এই স্বাধীনতা দিৱসত আপোনালোকক অনুৰোধ কৰিম যে আপোনালোক তাৰ পৰা ঊৰ্ধলৈ যাব। কোনোবাই কেতিয়াবা হয়তো আপোনালোকৰ ইয়াত যি সমন্বয় সম্প্ৰীতি আছে, ইয়াত কোনোবাই হয়তো কেতিয়াবা বিষবাষ্প বিয়পাই আপোনালোকৰ মাজৰ এই একতা, আপোনালোকৰ মাজৰ এই ঐক্য, আপোনালোকৰ মাজৰ এই সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনালোক তাৰ কাৰণে এই স্বাধীনতা দিৱসৰ দিনটোত আপোনালোক ভীষ্মৰ দৰে প্ৰতিজ্ঞাবদ্ধ হওক যে সেই অশুভ শক্তিক কোনোদিন আপোনালোকে ইয়াত প্ৰশ্ৰয় নিদিব। ইয়াত যি আপোনালোক এখন ক্ষুদ্ৰ অসম হৈ জীয়াই আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি যেনেকৈ একত্ৰিত হৈ আপোনালোক আজিৰ এই আমাৰ স্বাধীনতা দিৱসটো উদযাপন কৰিছে, এই চিন্তাৰে ইয়াৰ প্ৰত্যেকটো শিশু, প্ৰত্যেকগৰাকী কিশোৰ কিশোৰী, প্ৰতিগৰাকী যুৱক যুৱতী আগন্তুক দিনত আগবাঢ়ি যাওক। এখন নতুন অসমৰ স্বপ্নৰ তেওঁলোক সেনানী হওক। তাৰ কাৰণে মই সকলো নতুন প্ৰজন্মৰ ডেকা বন্ধুক আহ্বান জনাইছোঁ। আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব, য'ত আমাৰ পৰিচয় কেতিয়াও এই হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট নহয়। আমাৰ পৰিচয় হ'ব মানুহ, প্ৰকৃত মানুহ, একোগৰাকী সুনাগৰিক। আৰু কোন নাগৰিক? আমি এজন অসমীয়া, আৰু লগতে আমি এজন ভাৰতীয়। আমি এজন ভাৰতীয়, লগতে আমি এজন বিশ্ব নাগৰিক। আমাক মহাত্মা গান্ধীয়ে কি শিকাইছিল? আমাক শংকৰদেৱে কি শিকাইছিল? আমাক আজান ফকীৰে কি শিকাইছিল? আমাক ভূপেন হাজৰিকাই কি শিকাইছিল? আমাক জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই কি শিকাইছিল? আমাক সেয়াই শিকাইছিল। আমি সেইসকলকে অনুসৰণ কৰিম যিয়ে আমাৰ মাজত এই সম্প্ৰীতি, সমন্বয় এইবিলাক অটুট ৰাখিবৰ কাৰণে আমাক সম্প্ৰীতিৰ বাণী বিলাইছিল, বাণী শিকাইছিল। আমি সেই পথৰ পথিক হ'ম। আপোনালোকৰ এই অঞ্চলটোৰ মই যেতিয়া সোমাই আহিছোঁ হাইৱেৰ পৰা, ৰাস্তাটো দেখি মোৰ বেয়া লাগিছে, বেয়া। আজি মোৰ ভাল লাগিল যে ইয়াত দুগৰাকী জনপ্ৰতিনিধিক মই পালোঁ, আৰু আপোনালোকে মোৰ পূৰ্বতে তেখেতসকলক সেই কথাটো ইয়াৰ পৰা ৰাজহুৱাভাৱে কৈছে। মই নিজেও এটা টেলিভিশ্যন চেনেলৰ মুখ্য সম্পাদক হিচাপে নহয়, মই আপোনালোকৰ মাজৰে এজন সাধাৰণ নাগৰিক হিচাপে মই যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়াক আৰু ৰচিত মণ্ডল ডাঙৰীয়াক দুয়োগৰাকীকে মই অনুৰোধ কৰিম, আপোনালোকক এই অঞ্চলটোৰ ৰাইজে মৰম আৰু ভাল পৰাই উপচাই দি আপোনালোকক দিছপুৰলৈ পঠিয়াইছে। আপোনালোকৰ প্ৰতি এটা আস্থা আৰু বিশ্বাস পোষণ কৰিছিল। মই যিমান দূৰ জানো এইটো দুধনৈ সমষ্টিত আছিল, আৰু এতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে চাগে এই অঞ্চলটো এতিয়া পূব গোৱালপাৰাত সোমাইছে। আগতে যাদৱ স্বৰ্গীয়াৰীৰ দায়িত্ব আছিল, আৰু এতিয়া ৰচিত মণ্ডলে ইয়াৰ নতুন দায়িত্ব ল'ব। কিন্তু আপোনালোকৰ এই দুয়োজনৰ
এইফালে এটা গোলকি পোষ্ট, আনফালে এটা গোলকি পোষ্ট, ইফালৰ গোলকি পোষ্টে এইফালে বলটো মাৰিব, ইফালৰ পৰা ইফালে মাৰিব। এই খেলখন যাতে আগন্তুক দিনত আপোনালোকে নেখেলে। আপোনালোকে সঁচা অৰ্থত এই মানুহখিনিৰ যিটো উন্নয়ন, এই দৰিদ্ৰ পীড়িত মানুহখিনিয়ে কি বিচাৰে? এখন ভাল চিকিৎসালয় বিচাৰে, এটা ভাল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ইয়াত বিচাৰে, ইয়াৰ ৰাস্তা ঘাটৰ উন্নতিটো বিচাৰে। সাধাৰণ আমাৰ খাটি খোৱা মানুহৰ সেইটোৱেই ডিমাণ্ড, সেইটোৱেই দাবী, সেইটোৱেই আমাৰ উন্নয়নৰ মাপকাঠি। যদি আপোনালোকে সেইখিনি কৰি নিদিয়ে, তেনেহ'লে এই মানুহখিনিয়ে কাৰ মুখলৈ চাব, কালৈ আশা কৰিব? মোৰ দৃঢ় বিশ্বাস যে যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু ৰচিত মণ্ডল ডাঙৰীয়া যিহেতু যৌথভাৱে আজি আপোনালোকৰ এই অঞ্চলটোলৈ প্ৰথমবাৰৰ কাৰণে অহা বুলি ৰচিত মণ্ডল ডাঙৰীয়াই নিজেই কৈ থৈ গৈছে, অকল কথাৰে নহয় বন্ধু।